নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ৰিংকি আৰু আপোনালোকে চাই আছে মোৰ চেনেল MR ক্ৰিয়েটিভ দিয়া ৱৰ্ল্ড। আজি মই এখন থাল পোষ্ট কেনেকৈ বনাব সেইটো দেখাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আহকচোন এতিয়া আমি ভিডিঅ'টোলৈ আগবাঢ়ো। থাল পোষ্টখন বনাবৰ বাবে মই কুৰ্চাৰ লৈছোঁ 3.25 mm কুৰ্চা খলা লৈছোঁ আৰু ঊল লৈছোঁ 4 প্লাই ঊল লৈছোঁ। মই দুটা কালাৰত কম্বিনেশ্যনত বনাম। 4 প্লাই ঊল লৈছোঁ। প্ৰথমতে মই স্লিপ নোটটো বনাই ল'ম। এইদৰে স্লিপ নোটটো বনাই ল'লোঁ। এতিয়া মই 8ডাল চেইন বনাম। এডাল হ'ল 2 3 4 5 6 7 8 এই 8ডাল চেইন হ'ল। এতিয়া আমি এই শেষৰ চেইনডালৰ লগত এইডাল জোৰা লগাই দিম। এয়া জইন হৈ গ'ল। এতিয়া আমি 3ডাল চেইন বনাম। এডাল, দুডাল, এই 3ডাল। এই 3ডালে এডাল ডাবল ক্ৰচিয়া হয়। এনেকৈ এডাল চেইন বনাই ল'লোঁ আৰু এডাল এক্সট্ৰাকৈ বনাই ল'ম। এইডাল আমি শেষত যেতিয়া এই ৰাউণ্ডটো কমপ্লিট হ'ব এইডালত আমি এইটো জইন কৰি দিম। এতিয়া আমি ইয়াত 14ডাল ডাবল ক্ৰচিয়া বনাম। এতিয়া এডাল হৈ গ'ল আৰু 13ডাল বনাব লাগিব। এডাল হ'ল। দুডাল হ'ল। তিনডাল হ'ল আৰু এইডালে সৈতে 4ডাল। পাঁচডাল, ছডাল। এইদৰে আমি কমপ্লিট ইয়াৰ পৰা ইয়ালৈকে 14ডাল ডাবল ক্ৰচিয়া বনাই ল'ম। এয়া দেখিলে এই 14ডাল হৈ গ'ল ডাবল ক্ৰচিয়া। এতিয়া আমি নেক্সট এই 3 নম্বৰ ঘাটটোত আমি জইন কৰি দিম। এইটো ঘাটত আমি জইন কৰি দিম। জইন হৈ গ'ল। এতিয়া আমি ইয়াত 5ডাল চেইন বনাম। এডাল, দুডাল, 3ডাল, 4ডাল, 5ডাল। এই 5ডাল চেইন হ'ল। এই 5ডাল হৈ গ'ল। এতিয়া এইটো ঘাটত ডাবল ক্ৰচিয়া কৰিম। এইদৰে লৈ হৈ গ'ল। এতিয়া আকৌ দুডাল চেইন বনালোঁ। এডাল, এই দুডাল চেইন বনালোঁ। আকৌ এইটো ঘাটত ইয়াৰে কমপ্লিট ঘৰটোত নহয়, এই চেইনডালত এই চেইনডালত ডাবল ক্ৰচিয়া কৰিম। হৈ গ'ল। আকৌ দুডাল চেইন টানিলোঁ সেই একে প্ৰচেছতে এইটোত ঠিক একেদৰেই আকৌ দুডাল চেইনটো বনাই ল'লোঁ। আকৌ এইটো ঘাটত এনেদৰে বনাই গ'লোঁ। এইদৰে আমি কমপ্লিট
ৰাউণ্ডটো কৰি ল'ম। একে প্ৰচেছতে গোটেই ৰাউণ্ডটো হৈ উঠিব। শেষলৈকে হৈ গ'ল। ইয়াত কমপ্লিট। ইয়াৰ পৰা ইয়ালৈ 14ডাল ডাবল ক্ৰচিয়া হৈছে। এতিয়া আকৌ 2ডাল চেইন টানি ল'লোঁ। এই 2ডাল চেইন টানিলোঁ। চেইন টানি আমি এইটো ঘৰত ইয়াক জইন কৰি দিম। এইটো জইন হৈ গ'ল। এতিয়া ইয়াত 3ডাল চেইন টানিম। 1 2 3 এই 3ডাল চেইন টানিলোঁ। আমি সেই একে ঘৰতে আকৌ এডাল ডাবল ক্ৰচিয়া কৰিম। এইদৰে লৈ একেটা ঘৰতে এতিয়া আকৌ 2ডাল চেইন টানিম। 1 2 এই 2ডাল চেইন টানিলোঁ। চেইন টানি এইটো ঘৰত আকৌ ইয়াৰ দৰে 2ডাল ডাবল ক্ৰচিয়া কৰিম। এইটো ঘৰত কৰিম। এনেকৈ লৈ এইখিনিত এইটো ঘৰত ভৰাব লাগিব। এই ঘাটটোত এডাল হৈ গ'ল। আকৌ চেম একে ঘৰতে আকৌ এডাল ডাবল ক্ৰচিয়া কৰিম। হৈ গ'ল। আকৌ 2ডাল চেইন টানিলোঁ। ঠিক আকৌ একেদৰে এইটো ঘৰত 2ডাল ডাবল ক্ৰচিয়া হ'ব। আকৌ এইটো ঘৰত 2ডাল ডাবল ক্ৰচিয়া হ'ব। একে প্ৰচেছতে কমপ্লিট ইয়াৰ পৰা ইয়ালৈ ৰাউণ্ডটো কৰি ল'ম। এয়া হৈ গ'ল। এতিয়া আকৌ আগৰ দৰে এইখিনিত এইটো ঘৰ জইন কৰি দিম। এইটো জইন কৰা হৈ গ'ল। এতিয়া আমি ইয়াত 3ডাল চেইন টানিম। 1 2 3 এই 3ডাল চেইন টানিলোঁ। নেক্সট এইটো ঘৰত ডাবল ক্ৰচিয়া কৰিম। এডাল ডাবল ক্ৰচিয়া কৰিলোঁ আৰু এডাল হ'ব। এই 3ডাল হৈ গ'ল। এতিয়া আকৌ 2ডাল চেইন টানিম। এই 2ডাল চেইন টানিলোঁ। চেইন টানি এইটো ঘৰত এডাল হ'ব। এডাল হ'ল। এতিয়া নেক্সট এইটো ঘৰত 2ডাল ডাবল ক্ৰচিয়া হ'ব। এই 2ডাল হৈ গ'ল। এতিয়া নেক্সট আকৌ 2ডাল চেইন টানিলোঁ। চেইন টানি নেক্সট এইটো ঘৰত এডাল ডাবল ক্ৰচিয়া হ'ব। এডাল হৈ গ'ল। এতিয়া নেক্সট এইটো ঘৰত 2ডাল ডাবল ক্ৰচিয়া। দুডাল হৈ গ'ল। আকৌ 2ডাল চেইন টানিলোঁ। একে প্ৰচেছতে হৈ গৈ থাকিব। এইটো ঘৰত কৰিলোঁ এডাল ডাবল ক্ৰচিয়া। নেক্সট এইটো ঘৰত 2ডাল ডাবল ক্ৰচিয়া। এইদৰে আমি ইয়াৰ পৰা ইয়ালৈ কমপ্লিট কৰি ল'ম ৰাউণ্ডটো। একে প্ৰচেছতে হ'ব। এইদৰে 3 ঘাটকৈ প্ৰতিটো ঘাটে ঘাটে 3ডাল ডাবল ক্ৰচিয়া হৈ ইয়ালৈকে বনাই ল'ম।
এইটো ৰাউণ্ডটো কমপ্লিট হৈ গ'ল। এতিয়া আকৌ দুডাল চেইন টানি নেক্সট এইটো ঘাটৰ লগত আমি জইন কৰি দিম। এইটো জইন হৈ গ'ল। এতিয়া আকৌ আগৰ দৰে তিনিডাল চেইন টানিলোঁ, চেইনডাল টানিলোঁ, চেইন টানি নেক্সট এইটো ঘৰত ডাবল ক্ৰচিয়া কৰিম। এইটো ঘৰত এইটো হ'ল। নেক্সট আকৌ এইটো ঘৰত দুডাল ডাবল ক্ৰচিয়া কৰিম। এয়া এতিয়া চাৰিডাল হৈ গ'ল ডাবল ক্ৰচিয়া। আকৌ দুডাল চেইন টানিলোঁ, চেইন টানি নেক্সট এইটো ঘৰত ডাবল ক্ৰচিয়া কৰিলোঁ। ঠিক একেদৰে নেক্সট এইটো ঘৰত ডাবল ক্ৰচিয়া কৰিলোঁ আৰু শেষৰ এইটো ঘৰত দুডাল ডাবল ক্ৰচিয়া কৰিলোঁ। এইদৰে প্ৰতিটো ঘাটে ঘাটে এইদৰে বাঢ়ি বাঢ়ি এডাল, দুডাল, তিনিডাল, চাৰিডাল এনেকৈ এইদৰে বাঢ়ি বাঢ়ি গৈ থাকিব। আকৌ দুডাল চেইন বনালোঁ, আকৌ এইটো ঘাটত এডাল ডাবল ক্ৰচিয়া, নেক্সট এইটো ঘাটত এডাল ডাবল ক্ৰচিয়া, নেক্সট এইটো ঘাটত দুডাল ডাবল ক্ৰচিয়া, আকৌ একেদৰে দুডাল চেইন, নেক্সট এইটো ঘৰত এডাল ডাবল ক্ৰচিয়া, নেক্সট এইটো ঘৰত এইটোত এডাল ডাবল ক্ৰচিয়া, এইটো ঘৰত এইদৰে মানে শেষৰ ঘৰটোত এযোৰ এযোৰ হৈ হৈ গৈ থাকে, এযোৰ এযোৰকৈ হৈ যায় যোৰা যোৰাকৈ, বাকীকেইটা ছিংগলকৈ হৈ যায়। এইটোৰ দৰে এই দুটা ছিংগল হ'ল, এইটোত ডাবল। আকৌ দুডাল চেইন টানিলোঁ, এনেদৰে ইয়াৰ পৰা ইয়ালৈকে কমপ্লিট ৰাউণ্ডটো এই একে প্ৰচেছতে ডিজাইনটো বনি যাব। এইটো হৈ গ'ল। এইটো দেখিছে এনেকৈ প্ৰতিটো ঘাটে ঘাটে এইদৰে বাঢ়ি বাঢ়ি গৈ থাকিব। ডিজাইনটো অলপ অলপ এয়া উঠিবলৈ লৈছে। এনেকৈ প্ৰতিটো ঘাট বাঢ়ি যোৱাৰ লগে লগে ইয়াৰ ডিজাইনটো ডাঙৰ হৈ গৈ থাকিব। এতিয়া ফাৰ্ষ্টতে আকৌ দুডাল চেইন টানি এইটো ঘাটত ইয়াক জইন কৰি ল'ম। আকৌ নেক্সট ৰাউণ্ডটো আৰম্ভ কৰিম। হৈ গ'ল। এতিয়া আকৌ তিনিডাল চেইন টানিলোঁ, এই তিনিডাল চেইন টানিলোঁ, চেইন টানি নেক্সট এইটো ঘাটত কৰিম। এডাল হ'ল, এইটো ঘাটত দুডাল, এডাল সৈতে তিনিডাল, এইটো ঘাটত এয়া হ'ল। আৰু এটা কৰি দিলে এয়া হৈ গ'ল পাঁচডাল। এই শেষৰ ঘৰটোত এইদৰে আমি ডাবল ডাবল কৰি কৰি গৈ থাকিম, এনেদৰে বাঢ়ি বাঢ়ি গৈ থাকিব ঘৰবোৰ। এতিয়া প্ৰথমে ইয়াত আছিলে এডাল, ইয়াত দুডাল, ইয়াত তিনিডাল হ'ল, এইটো ঘাটত চাৰিডাল হ'ল, এইটো ঘাটত পাঁচডাল, এইদৰে বাকী ঘাটবোৰতো ছডাল, সাতডাল, আঠডাল চিৰিয়েলি বাঢ়ি বাঢ়ি গৈ থাকিব মানে এনেকৈ। এতিয়া নেক্সটটো কৰোঁ। দুডাল চেইন টানিলোঁ, চেইন টানি এইটো ঘাটত এডাল ডাবল ক্ৰচিয়া, নেক্সট এইটো ঘাটত এডাল ডাবল ক্ৰচিয়া, নেক্সট এইটো ঘাটত এডাল ডাবল ক্ৰচিয়া, নেক্সট এইটো ঘাটত দুডাল ডাবল ক্ৰচিয়া। এইদৰে হৈ গ'ল। আকৌ দুডাল চেইন টানিলোঁ, ইয়াত আৰু বেলেগ একো কৰিবলগীয়া নাই। এই একেদৰেই যিমানটো আপুনি চাইজ বিচাৰে সিমানটো চাইজ কৰি ল'ব পাৰিব। ৰাউণ্ডটো যিমানখিনি লাগে মানে এইদৰে ঘাটটো এইদৰেই বাঢ়ি যাব আৰু বেলেগ প্ৰচেছ নাই আৰু।
একেটা প্ৰচেছতে এইদৰে বাঢ়ি বাঢ়ি গৈ থাকিব। ইয়াত যেনেকৈ ইয়াত আগত কৈছিলোঁৱেই, এডাল, দুডাল, তিনিডাল, চাৰিডাল, পাঁচডাল, আগত যেনেকৈ 6ডাল, 7ডাল, 8ডাল তেনেকৈ বাঢ়ি বাঢ়ি গৈ থাকিব। এতিয়া আমি ইয়াৰ পৰা ইয়ালৈ কমপ্লিট ৰাউণ্ডটো কৰি ল'ম আৰু যিমানটো বহাব পাৰি ঘাটখিনি বহাই বহাই গৈ থাকিম। এয়া মই বনাই ল'লোঁ। ইয়াত মই 11টা ঘৰলৈকে বুলি বনালোঁ। কমপ্লিট 11টা আছে ইয়াৰ পৰা ইয়ালৈ। ইয়াৰ পিছত মই এইটো কালাৰে এই বাউণ্ডেৰীটো মাৰিম। এডাল জইন কৰিলোঁ। জইন কৰিলে এতিয়া মই 3ডাল চেইন টানিম। এয়া 3ডাল চেইন বনালোঁ। চেইন বনাই এইটো ঘৰত ডাবল ক্ৰচিয়া কৰিম। আকৌ এইটো ঘৰত এইদৰে ডাবল ক্ৰচিয়া কৰিম। এইদৰে এইখিনি ইয়াৰ পৰা ইয়ালৈকে একেদৰে ডাবল ক্ৰচিয়া কৰি যাম। এয়া এইটো ঘৰলৈকে হৈ গ'ল। এতিয়া নেক্সট এইটো ঘৰত আমি 2ডাল ডাবল ক্ৰচিয়া কৰিম। প্ৰথমতে ইয়াত 2ডাল চেইন টনা হৈছিলে। চেইনডালৰ ঠাইত এতিয়া 2টা ডাবল ক্ৰচিয়া কৰিলোঁ। আকৌ আকৰদৰে এইদৰে বাকী ঘৰখিনি ডাবল ক্ৰচিয়া কৰি যাম। এয়া হৈ গ'ল। আকৌ নেক্সট ইয়াত 2ডাল ডাবল ক্ৰচিয়া হৈ গ'ল। এনেকৈ বাকী গোটেই ৰাউণ্ডটো ইয়াৰ পৰা ইয়ালৈকে একেটা প্ৰচেছতে গোটেই ৰাউণ্ডটো কমপ্লিট কৰি ল'ম। এইটো কমপ্লিট কৰা হৈ গ'ল। এতিয়া নেক্সট আকৌ এইটো কালাৰৰ সৈতে বাকীখিনি ডিজাইন বনাম। এডাল জইন কৰা হৈ গ'ল। এতিয়া আমি 4ডাল চেইন বনাম। 1 2 3 4 4ডাল চেইন বনালোঁ। এতিয়া এই ঘৰে আৰু এই ঘৰে এই 2টা ঘৰে এৰি এইটো ঘৰত ইয়াত ডাবল ক্ৰচিয়া কৰিম। এইটো হ'ল। এতিয়া আকৌ 2ডাল চেইন টানিম। 2ডাল চেইন টানিলোঁ। এই 2টা ঘৰ এৰি এইটোত ডাবল ক্ৰচিয়া কৰিম। আকৌ 2ডাল চেইন টানিলোঁ। এই 2টা ঘৰ এৰি এইটোত ডাবল ক্ৰচিয়া কৰিম। আকৌ 2ডাল চেইন টানি এই 2টা ঘৰ এৰিলোঁ। এৰি
আকৌ দুডাল চেইন টানিলোঁ, এই দুটা ঘৰ এৰি এইটো হ'ল। আকৌ দুডাল চেইন টানিলোঁ, এই দুটা ঘৰ এৰি এইদৰে গোটেই ৰাউণ্ডটো আমি কমপ্লিট কৰি ল'ম। এইটো প্ৰচেছতে যাব। প্ৰথমে ইয়াত 4ডাল চেইন দিলোঁ, চেইন দি দুটা ঘৰ এৰি ইয়াত ডাবল ক্ৰচিয়া, আকৌ দুটা ঘৰ দিলোঁ ইয়াত, তাৰপিছত আকৌ দুটা ঘৰ এৰি আকৌ ডাবল ক্ৰচিয়া। সেইটো প্ৰচেছতে এইখিনিও হৈ গ'ল। এতিয়া কমপ্লিট ৰাউণ্ডটো কৰি ল'ম, গোটেই ৰাউণ্ডটো সেই একেটা প্ৰচেছতে গোটেই ৰাউণ্ডটো কমপ্লিট হৈ যাব। এইটো দেখিলে ৰাউণ্ডটো কমপ্লিট হৈ গ'ল। এতিয়া নেক্সট আমি ডিজাইনটো ষ্টাৰ্ট কৰিম। এতিয়া ইয়াত 6ডাল চেইন টানিব লাগিব। 1 2 3 4 5 6 6ডাল চেইন টানিলোঁ। এতিয়া প্ৰথমতে আমি ইয়াত ডাবল ক্ৰচিয়া কৰিছিলোঁ, এতিয়া আমি ইয়াত ছিংগল ক্ৰচিয়া কৰি যাম। এইদৰে লৈ এনেকৈ আমি এইদৰে কৰিব লাগিব। ইয়াত আমি নেক্সট ডিজাইনটো বনাম এইটো হেৰিয়াত। এতিয়া আকৌ দুডাল চেইন টানিলোঁ, চেইন টানি এইদৰে কৰি এনেকৈ লৈ আহিলোঁ। আকৌ দুডাল চেইন টানিলোঁ, চেইন টানি এইদৰে লৈ আহিলোঁ আৰু এবাৰ এইদৰে কৰিব লাগিব। আকৌ দুডাল চেইন বনালোঁ, এইদৰে লৈ আহিলোঁ। এই 3বাৰ হ'ল। আকৌ নেক্সট ৰাউণ্ডতো 6ডাল চেইন বনালোঁ, এইটো এৰি নেক্সট এইটোত এইদৰে কৰি ল'লোঁ। আকৌ দুডাল চেইন বনালোঁ, এইদৰে বনালোঁ। আকৌ দুডাল চেইন বনালোঁ, আকৌ দুডাল চেইন বনালোঁ, দেখিলে এইটো একেটা প্ৰচেছতে আমি গোটেই ৰাউণ্ডটো কমপ্লিট কৰি লওঁ। এইখিনি কমপ্লিট হৈ গ'ল। এতিয়া 3ডাল চেইন বনালোঁ। ইয়াত আমি প্ৰথমে 4ডাল ডাবল ক্ৰচিয়া কৰিম। 2 3 4ডাল হ'ল। এতিয়া আকৌ দুডাল চেইন টানিম, দুডাল চেইন হ'ল। আকৌ 4ডাল ডাবল ক্ৰচিয়া কৰিম। এই 4ডাল হৈ গ'ল দেখিছে। এতিয়া এইটো ঘৰত এইদৰে কৰি ল'ম। তাৰপিছত দুডাল চেইন টানিলোঁ, দুডাল চেইন টানি এইটো ঘৰত ছিংগল ক্ৰচিয়া কৰিলোঁ। আকৌ দুডাল চেইন টানিলোঁ, নেক্সট এইটো ঘৰত ছিংগল ক্ৰচিয়া কৰিলোঁ। তাৰপিছত আকৌ এইটো ঘৰত ছিংগল ক্ৰচিয়া কৰি সেয়া হৈ গ'ল। এতিয়া আকৌ এইটো ঘৰত ডাবল ক্ৰচিয়া কৰিম 4বাৰ।
4 হ'ল, দুডাল চেইন টানিলোঁ, আকৌ 1 2 3 4 হৈ গ'ল। আকৌ ইয়াত এডাল এইদৰে জইন কৰি দিলোঁ, আকৌ দুডাল চেইন টানিলোঁ, চেইন টানি এইটোৰ লগত এইদৰে জৰা কৰি দিলোঁ, আকৌ দুডাল চেইন টানিলোঁ, এইডালৰ লগত এইদৰে জইন কৰি দিলোঁ, আকৌ ডাবল ক্ৰচিয়া কৰিলোঁ, 1 2 3 4 হ'ল, দুডাল চেইন টানিলোঁ, আকৌ দেখিছে, এইদৰে কমপ্লিট ৰাউণ্ডটো কৰি ল'ম। এইটো ডিজাইনতে হৈ যাব, এনেকৈ এইদৰে কৰি ল'ম গোটেই ৰাউণ্ডটো। গোটেই ৰাউণ্ডটো হৈ গ'ল। এতিয়া অলপ ডিজাইনটো অলপ উঠিছে। নেক্সট আকৌ এবাৰ একেমতেই কৰি যাব লাগিব। আগৰ দৰে আকৌ তিনিডাল চেইন বনালোঁ, 1 2 3 তিনিডাল হ'ল। এতিয়া এইটো ঘৰত এইদৰে ডাবল ক্ৰচিয়া কৰিলোঁ, আকৌ নেক্সট এইটো ঘৰত প্ৰতিটো ঘৰৰ মানে ওপৰে এইদৰে ডাবল ক্ৰচিয়া কৰি যাম। নেক্সট 4 ঘৰ হ'ল। এতিয়া এইটো ঘৰত কৰিম, ইয়াত 1 2 এতিয়া আকৌ দুডাল চেইন টানিম, চেইন টানি আকৌ একেটা ঘৰতে আকৌ দুবাৰ ডাবল ক্ৰচিয়া কৰিম। এবাৰ হ'ল, দুবাৰ। নেক্সট আকৌ ইয়াত হ'ল, আকৌ ইয়াত হৈ গ'ল। এতিয়া এইটো ঘৰত এইদৰে জইন কৰি দিলোঁ, আকৌ দুডাল চেইন বনালোঁ, চেইন বনাই এইটো ঘৰত এইদৰে জইন কৰি দিলোঁ, আকৌ এইটো ঘৰত ডাবল ক্ৰচিয়া কৰিলোঁ, আকৌ নেক্সট এইটো ঘৰত হৈ গ'ল। আকৌ নেক্সট হৈ গ'ল। এতিয়া আকৌ ইয়াত দুবাৰ ডাবল ক্ৰচিয়া, দুবাৰ হ'ল, আকৌ দুডাল চেইন টানিলোঁ, আকৌ দুডাল ডাবল ক্ৰচিয়া। এইটো দেখিলে এইদৰে আমি কমপ্লিট ৰাউণ্ডটো একে প্ৰচেছতে কৰি যাম।
এইটো ৰাউণ্ডো কমপ্লিট হৈ গ'ল। নেক্সট আৰু এটা ৰাউণ্ড আছে, এইটো ৰাউণ্ডতে এইটো ডিজাইনটো শেষ হ'ব। নেক্সটটো কেনেকৈ কৰোঁ চাই থাকিব। আৰু ভিডিঅ'টো যদি ভাল লাগিলে তেনে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু কিবা যদি মই দেখুওৱা মেলাত ভুল হৈছিলে আপোনালোকেও শুধৰাই দিব আৰু কমেণ্ট ছেকশ্যনত জনালে ভাল লাগিব। নেক্সট ডিজাইনটোত আকৌ আগৰ দৰে 3ডাল চেইন টানিলোঁ। 3ডাল চেইন টানি এইটো ঘৰত এডাল হ'ল। আকৌ নেক্সট এইটো ঘৰত এডাল, আকৌ নেক্সট প্ৰতিটো ঘৰে ঘৰে এইদৰে ডাবল ক্ৰচিয়া কৰি যাম। এইটো হ'ল। এতিয়া ইয়াত দুবাৰ কৰিলোঁ, সেই আগত যিদৰে কৰিছিলোঁ সেইদৰে দুবাৰ কৰিলোঁ। দুবাৰ কৰি 2ডাল চেইন টানিলোঁ। চেইন টানি আকৌ ইয়াত এইদৰে দুবাৰ কৰিলোঁ। আকৌ নেক্সট প্ৰতিটো ঘৰে ঘৰে এইদৰে ডাবল ক্ৰচিয়া কৰি যাম। হৈ গ'ল। এতিয়া নেক্সট এইদৰে কৰি ল'লোঁ। কৰি আকৌ নেক্সট ঘৰটোত একেদৰে প্ৰতিটো ঘৰে ঘৰে ডাবল ক্ৰচিয়া কৰি যাম। দেখিলে ইয়ালৈকে হ'ল। এতিয়া নেক্সট ইয়াত আকৌ দুবাৰ কৰিম ডাবল ক্ৰচিয়া। আকৌ 2ডাল চেইন টানিলোঁ। আকৌ দুবাৰ ডাবল ক্ৰচিয়া। আকৌ নেক্সট প্ৰতিটো ঘৰে ঘৰে কৰি যাম। এইটো ঘৰত এইদৰে ছিংগল ক্ৰচিয়া কৰি জইন কৰিলোঁ। জইন কৰি আকৌ প্ৰতিটো ঘৰে ঘৰে এইদৰে ডাবল ক্ৰচিয়া কৰি কৰি গৈ থাকিম। দেখিছে, সেইদৰে আমি গোটেই ৰাউণ্ডটো কৰি ডিজাইনটো কমপ্লিট কৰি ল'ম। কেনেকুৱা লাগিলে ভিডিঅ'টো চাই জনাব আৰু মই বনোৱা ডিজাইনটো কেনেকুৱা লাগিলে কমেণ্ট ছেকশ্যনত ক'বলৈ নাপাহৰিব। আৰু মোৰ ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পালে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।